অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ APTCL নতুন নিগম লাগু কৰিছে। আপোনাৰ যাৰ কনজিউমাৰ নাম্বাৰ আছে সেই নম্বৰটোত সেই কনজিউমাৰ নাম্বাৰত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰটো আপডেট কৰিব দিছে। নিউ হেৰি হয়, আপোনালোকে নিজৰ মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ড নাম্বাৰ আৰু কি আপুনি জীৱিকা কি সেইটো আপডেট কৰিব দিছে। সেইটো নতুন হয়। আপোনালোকে www.aptcl.org.official যাব পাৰে, নহলে APTCL মাৰিলে আপোনালোকে আহি যাব। আপোনালোকে লিংকটো চাব পাৰে www.aptcl.org.official। এইটো লিংকত গ'লে আপোনালোকে লিংক কৰিব পাৰিব। আৰু নতুন ইয়াত চাব তলত নতুন নোটিফিকেশ্যন আছে, আপডেট কনজিউমাৰ মোবাইল নাম্বাৰ। আৰু সাইটত আপুনি চাব পাৰিব ৰেজিষ্টাৰ কমপ্লেইন নাম্বাৰ, ইয়াত আছে আপডেট মোবাইল নাম্বাৰ। আপোনালোকে আপডেট মোবাইল নাম্বাৰত ক্লিক কৰি পেলাই চাব আপডেট মোবাইলত নতুন পেজ এটা খুলি যাব। তাৰপিছত আপোনালোকৰ নিজৰ কনজিউমাৰ নাম্বাৰ, কিছুমানৰ 11 আছে আৰু কিছুমান 12, 12টা সংখ্যা আৰু 11টা সংখ্যা। আপোনাৰ কনজিউমাৰ নাম্বাৰটো মাৰিব। মোৰটো মই মাৰি আছো 129। চাইছে আপোনালোকৰ ডিটেইলছখিনি আহি যাব। সৰি মিষ্টেক হৈছে। মিষ্টেক হৈছে সব আহি গৈছে। নেচাৰ নামটো অট'মেটিক আহি যাব আৰু কানেকশ্যন টাইপটো কি সেইটো আহি যাব পোষ্টপেইড। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো মই আগতে টাইপ কৰিছিলোঁ, আপোনালোকে মোবাইল নম্বৰটো দি দিব, ইমেইল আইডিটো দি দিব। তাৰপিছত আদাৰ অকুপেশ্যন কি আছে, যিহেতু গভৰ্ণমেণ্ট এমপ্লয়ী দিব, ছেমি গভৰ্ণমেণ্ট এমপ্লয়ী, PSU এমপ্লয়ী, আদাৰ্ছ যিসকলৰ গভৰ্ণমেণ্ট এমপ্লয়ী সেইটো কমপ্লিট দিব, আৰু যিহেতু আদাৰ্ছ দিব। তাৰপিছত আধাৰ নম্বৰটো দিব, যাৰ নামত কনজিউমাৰ নম্বৰটো আছে তাৰ আধাৰ নম্বৰ, বেলেগত দিলে নহ'ব। আকৌ আধাৰ কাৰ্ড নম্বৰটো দিব আৰু ছাবমিট কৰি দিব। তাৰপিছত এটা OTP আহিব, আপুনি OTPটো ভেৰিফাই কৰি দিলে আপোনাৰটো লিংক হৈ গ'ল। এয়া চাই সাবমিট কৰি দিব। তাৰপিছত OTP যাব আৰু OTPটো ইয়াত OTPটো দি পেলাই ভেৰিফাই কৰি দিলে আপোনাৰ হৈ গ'ল। এইখিনি কাম একেবাৰে সহজ কাম, আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। আৰু আপোনালোকে যদি কৰিব নহ'লে ওচৰত কোনোবা কম্পিউটাৰ দোকানত গ'লে আপোনালোকে নিজে কৰিব নোৱাৰিলে এণ্ড্ৰইড মোবাইল থাকিলে আপোনালোকে কৰিব পাৰে, নহ'লে কোনোবা ওচৰত কম্পিউটাৰ দোকানত গ'লে 10-20 টকা মান এটা ল'ব পাৰে, সিহঁতৰ ইচ্ছা, আপোনালোকে কৰি ল'ব পাৰে।